মাৰ্চিডিছ সেইখন চা মাৰ্চিডিছখন পুৰা থিয়ান দি পুৰা কৈ আছে বহুত আজি ঠাণ্ডা দিছে আৰু ইকৰি ঠাণ্ডা এনেকৈ দি আছে আৰু বহুত ঠাণ্ডা দিছে সেইকাৰণে টুপি পিন্ধিছোঁ মই আৰু সেইকাৰণে হাত মোজা লগাইছোঁ আৰু সেইকাৰণে পুৰা একদম জেকেট ঠেকেট পিন্ধি পুৰা ফিটফাটে পুৰা একদম আছোঁ আৰু এনেকৈ ঠাণ্ডা লাগিব নিদিওঁ আৰু এনেকৈ এইবাৰ বঙাইগাঁৱলৈ গৈ আছোঁ আৰু গৈ থকাতে বঙাইগাঁৱলৈ গৈ আছোঁ আৰু কেনেকৈ যাম আৰু কেনেকৈ বহুত দেখাব লগা বস্তু আপোনালোকক দেখাম তাহলে ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ কেটিএমখন লৈ বঙাইগাঁওখন দেখাবলৈ চেষ্টা কৰিম বহুতখিনি যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আমি দুজনে এনেকৈ যাই আছোঁ মোৰ বন্ধু আৰু মই এনেকৈ পুৰা ঠাণ্ডা বৈদ্য একেবাৰে আৰু এনেকৈ আমি ঠাণ্ডাৰ বতৰত পুৰা একদম মাছ চাছ তেনেহ'লে ঠাণ্ডাত গৰম কৰি গৰমত ঠাণ্ডা কৰি বলক তালে ভগৱানক চিন্তি আৰু এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এনেকৈ যাই থকাৰ কোনো ৰাস্তাত মানুহ ঠাণ্ডা বহুত দিছে এই ঠাণ্ডাত মানুহ সেইকাৰণে মানুহ হোৱা নাই আৰু এনেকৈ গৈ আছোঁ আমি দুইজনে আৰু এনেকৈ চাইকেল যাই চাইকেল লৈ বহুত সম্ভৱ হয় য'তে ত'তে যাবৰ কাৰণে চাইকেল লৈ যাবৰ বহুত সুবিধা হয় আমাৰ কাৰণে অলপমান সুধিব বিচাৰোঁ মোৰ লগটোক কেনেকুৱা লাগে আকৌ অলপমান চাইকেল লৈ আহিলে মানে গাড়ীতকৈ বহুত মজা তামাম মজা লাগে আৰু আহি থাকিব আপোনালোকেও কেনেকুৱা লাগে চাব পাৰিছে আৰু এনেকৈ চাইকেল লৈ আহিলে বহুত ভাল লাগে আৰু চাইকেল লৈ আহিলে আৰু দেহাটো অলপমান মানে ফ্ৰী হয় আৰু ভাল লাগে আৰু এক্সাৰচাইজ কৰিবও হয় আৰু এনেকৈ বহুত দূৰ যাব পাৰিব চাইকেল লৈ আপোনালোকে যদি ক'ৰবাত যায় যদি চাইকেল লৈ গ'লে বহুত দূৰ যাই থাকিব পাৰিব এনেকৈ হ'ল বঙাইগাঁও ফাইনেল আহি পেলাই বঙাইগাঁৱত ইয়াতে আছোঁ মই বঙাইগাঁৱতে চাওক প্ৰথমতে যাম বাঘেশ্বৰী মন্দিৰত আৰু বাঘেশ্বৰী বঙাইগাঁৱলৈ আহিলে বাঘেশ্বৰী মন্দিৰৰ কথা মনত পৰে আৰু এনেকৈ বাঘেশ্বৰী মন্দিৰত আমি সোমাই আহিছোঁ আৰু এনেকৈ বাঘেশ্বৰী মন্দিৰত আমি সোমাই দৰ্শন কৰি যাম তাৰপিছত আমি সকলোখিনি বঙাইগাঁওখিনি ঘূৰিম তেনেহ'লে আহি গ'লোঁ বাঘেশ্বৰী মন্দিৰত আৰু এনেকৈ বাঘেশ্বৰী মন্দিৰত প্ৰৱেশ কৰি আছোঁ আমি আৰু ইয়াতে বাঘেশ্বৰী মন্দিৰত আৰু বঙাইগাঁও বাঘেশ্বৰী মন্দিৰত আহি গ'লোঁ আৰু ইয়াতে আমি আছোঁ আৰু মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক এনে মন্দিৰটো সম্পূৰ্ণ বাঘেশ্বৰী মন্দিৰ আৰু এইটো হ'ল শিৱ মন্দিৰটো আৰু এনেকৈ ভিতৰলৈ আমি যাম বাঘেশ্বৰী মেইন মন্দিৰটো চাবলৈ এইটো হ'ল বাঘেশ্বৰী মেইন মন্দিৰটো আৰু এনেকৈ মন্দিৰটো চাই থাকক আৰু এতিয়া আমি যাম দৰ্শন কৰিবলৈ এতিয়া আমি যাম সেৱা কৰিবলৈ আৰু এনেকৈ ওলালোঁ আৰু এতিয়া হ'লে আমি ঘূৰিম চবলক এতিয়া পুৰা একদম তামাম ঘূৰিম আৰু ঘূৰি ফুৰি পুৰা একদম খাই লৈ পুৰা একদম মজাকৈ যাম একদম ঘৰলৈ আৰু এনেকৈ ঘূৰি থাকিম বুদ্ধ একদম তামাম দেখাব পালোঁ চিনেমা হল এইখন হ'ল চিনেমা হল আমি এনেকৈ আছোঁ ফ্লাইঅভাৰত এনেকৈ আছোঁ আমি যাই আছোঁ চাইকেল লৈ আৰু কোনো চাইকেল নাই ইয়াতে টেম্পু গাড়ী বাইক চব চলি আছে গাড়ী ডাঙৰ গাড়ী চলি আছে এনেকৈ আৰু আমি আছোঁ দুইজনে চাইকেল লৈ আৰু এনেকৈ আমি যাই আছোঁ ফ্লাইঅভাৰৰ ওপৰলৈ চাইকেল চলাই আৰু এনেকৈ আমি যাই থাকিম সিপিনে যাম আমি বিশাল মাৰ্কেট ঘূৰিম আৰু এনেকৈ চবখিনি ফুৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চ' বলক এনেকৈ চাই থাকোঁ আৰু এনেকৈ আমি যাই থাকোঁ চ' বলক আৰু এনেকৈ আমি দুইজনে যাই আছোঁ এনেকৈ আৰু এনেকৈ চাই থাকক কিমানকৈ মজাকৈ আজি বহুত ভাল লাগিছে এনেকৈ ঘূৰি আৰু আপোনালোকক দেখাবলৈ পাই আজি বহুত ভাল লাগিছে আৰু এনেকৈ আমাৰ চাইকেলিং চাই থাকিব আপোনালোকে পূৰা চাইকেল চলাই বহুত জেগা আমি এনেকৈ ঘূৰি থাকিম আৰু এনেকৈ এইবাৰ ছেকেণ্ডবাৰ যাম মই বহু বেলেগ জেগাত যাই আছোঁ এনেকৈ আমি ঘূৰি আমি চাইকেল লৈ এনেকৈ যাই থাকিম মজাকৈ মাৰ্চিডিছ সেইখন চা মাৰ্চিডিছখন পুৰা থিয়ান দি পুৰা ৰখাই থৈ দিছে মাৰ্চিডিছখন সেইখন চাওক মাৰ্চিডিছ আৰু এনেকৈ দেখাব বহুত ভাল লাগিল পুৱা একদম থাকে মাৰ্চিডিছ থাকে ডুবাই ডাঙৰ পুৰা চৰবিলাক থাকে দেখাব গ'ল যে অসমত এইখন মাৰ্চিডিছ বঙাইগাঁৱত চাওক মাৰ্চিডিছখন চাম আমাৰ দেখিলে কেনেকুৱা ভাল লাগে এই মাৰ্চিডিছ ও ভাই দেখো ও ভাই সপোনত দেখাব অৱস্থা যে বাস্তৱত দেখাব পালোঁ কেনেকুৱা লাগিছে চাই থাকক মাৰ্চিডিছ চবলোকে একবাৰ ওচৰলৈ চাই আহোঁ চাওঁ না কি জাকা মাৰ্চিডিছ ও ভাই চাওঁ না ভিডিঅ'খিনি চাই ভাই দেখো পাই কেনেকুৱা লাগিল সপোনত দেখা বস্তু আজি দেখিব পালোঁ বাস্তৱত এনেকুৱা লাগিল মাৰ্চিডিছ কেতিয়াও এনেকৈ দেখিব পালোঁ আজি একদম পূৰা ওচৰৰ পৰা চাই আজি এনেকুৱা ভাল লাগিল একদম চাওঁ না একদম মাৰ্চিডিছ হাতীৰে একবাৰ চুব মন গৈছে লাৰিব মন গৈছে
চাওক না এনেকুৱা দামী গাড়ী এখন এনেকুৱা দামী এখন গাড়ী দেখা পালোঁ আজি সন্মুখৰ পৰা কেনেকুৱা ভাল লাগিছে বিশালখন এনেকৈ চাই থকা আপোনালোকে বিশালত আহিছিলোঁ ভিডিঅ' বনাবলৈ বিশালত ভিডিঅ' বনাব নিদিয়ে এনেকৈ চাই থাকোঁ ভিডিঅ'বিলাক আপুনি এনেকৈ যাই আছোঁ আৰু এতিয়া বাজি 4টা হ'ল এতিয়া আৰু এতিয়া আমি ঘৰত যাব লাগে আৰু এনেকৈ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু নতুন ভিডিঅ' মোৰ আহি আছে আৰু আপোনাৰ নতুন ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে সকলোৱে আৰু ইয়াতে চাই যদি আছে আপোনালোকে ভিডিঅ'টো তাতে ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব নতুন ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব